हेलो फ्रेंड्स गुड मर्निंग मोर चेनेলৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে আৰু সদায় ভালে থকাটো বিচাৰো আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছো তিনচুকীয়া টিলিঙা মন্দিৰ পৰাই আৰু ঘৰত মানে ভিডিঅ'টো আৰম্ভ কৰা নহল ৰাতিপুৱা আজি এটো সোনকালে ওলাই আহিবলগীয়া হ'ল আৰু হেতু কাৰণে এতিয়া আমি 9টা বজাত তিনচুকীয়া পালোহি বাৰু হেতু কাৰণে ভিডিঅ'টো এই মন্দিৰৰ পৰা আৰম্ভ কৰি দিছো আৰু এতিয়া ভিতৰত যাওঁ চাকিটিকে জ্বলাই লওঁগে বলক তেতিয়াহলে আৰু এতিয়া চাকিটিকে জ্বলাই আমি ওলালো আৰু ভাবিলো মন্দিৰটো এপাক ঘূৰি দিওঁ আপোনাকো দেখাওঁ মন্দিৰৰ চৌহদটো আৰু সকচোন সবফালে টিলিঙা একদম পুৰা কিছুমান জেগাত দমাই থৈ দিছে যিবোৰ টিলিঙা পুৰণা আৰু এই দখতটো একদম পুৰা টিলিঙা বান্ধিয়ে থৈ দিছে বান্ধা আছে মানে দখতে বান্ধা জেগা আৰু ভিডিঅ'টো মোৰ দাদা এজনে কৰি দিছিলে সেইকাৰণে মানে তেওঁকে কৰিব দিছিলো যেহেতু মই কাহিখন ধুই থাকিবলগীয়া আছিলে ন আৰু ইয়া একদম দাদাই ধুনীয়াকৈ ভিডিঅ'টো কৰি দিছে আৰু আজি হৈছে নেক্সট ডে কালি ভিডিঅ'টো শেষ কৰা নহল আৰু আজি ভাবিলো আজি ভিডিঅ'টো আকৌ ৰাতিপুৱা পৰা আৰম্ভ কৰি দিছো আৰু শুই দি দেখিছো একদম গুটে পানী মানে আসলে চাইফালে ওয়াল মৰা থাকে ন বৰষুণৰ পানীটো কেনিও যাব নোৱাৰে ৰাতিটো বহুত ডাঙৰ বৰষুণ দিলে সেইকাৰণে মানে পুৰা পানীটো জমা কিন্তু আগফালে আকৌ পানী নাই এইবছৰ একদম পুৰা মুকলি হৈ আছে কিন্তু এই দখতে একদম পুৰা পানী জমা হৈ গৈছে মানে পুৰা বাৰীখন আৰু এইফালে যে মানুহ ঘৰলে যাবলৈ বাটিয়ে নাই পুৰা পানী জমা আৰু হৈফালে চকচোন একদম কালি মন্দিৰৰ পৰা আহা একদম কাপোৰ সব ধুই দিছে মানে মোৰ অলপ গাটো বেয়া সেইকাৰণে মই ইমান পানীৰ লগত খেলা কৰা নাই আৰু সেইকাৰণে ইয়ে নিজৰ কাপোৰ নিজে ধুই লৈছে মানে ভাল লাগে আৰু নিজৰ কাম নিজে কৰে কাৰণে আৰু এয়া আছে বাচন ধুই আছে মানে মোক হি এটা কাৰণে ভাল লাগে যদি মোক কিবা এটা হয় হি মোক একো কৰিব নিদিয়ে হি সব নিজে কৰি থাকে আৰু এতিয়া একদম ভাত চাত বনাবৰ কাৰণে চৌকাহি ধুই লৈছে পিয়াজ কাটিছো মাংস বনাম এতিয়া বুজিছো কি মাংস গাহৰি খাবা নি আজি আৰু এইফালে এজন পুৰা একদম দালি বনাই আছে দালিতে আলু আৰু সয়াবিন দি দিছে আৰু ইয়াত মাংস বনাবৰ কাৰণে থৈ দিছে আৰু মনে অলপ ভিডিঅ' কৰি থৈ দিছো হি গম নোপোৱাকৈ